নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ ইউটিউব চেনেল চাৰ্ভেনত স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ বাবে ডাইৰেক্ট ৰিকুৱাৰমেণ্ট আৰু হেল্থত এটা গুৰুত্বপূৰ্ণ টপিক আছে, যিটো হৈছে আপোনাৰ ভেন ডায়েগ্ৰাম, ভেন চিত্ৰ বুলি কোৱা হয়। আৰু তাৰে ওপৰত ভিত্তি কৰি আজি আমি আপোনালোকৰ মাজলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। সেয়েহে বেছি দেৰি নকৰি আজি আমি এই ভেন চিত্ৰৰ প্ৰশ্নবোৰৰ উত্তৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ বলক। তো আহিছোঁ আজি আমি প্ৰথমটো প্ৰশ্নলৈ। প্ৰথমটো প্ৰশ্ন দিয়া আছে, চাব পাৰে। তিৰোতা, মাতৃ আৰু ইঞ্জিনিয়াৰ ইয়াৰ সম্পৰ্কটো কোনটো ভেন চিত্ৰই দেখুৱাইছে? আৰু চাব পাৰে ইয়াৰে আপোনালোকক অপশ্যন দিছোঁ, সময় দিছোঁ, আপোনালোকে উত্তৰটো পাৰে যদি কওক, তাৰপিছত মই ইয়াৰ উত্তৰটো বুজাই আছোঁ। চাব পাৰে ইয়াৰে যোনটো শুদ্ধ উত্তৰ হৈছে সেইটো হৈছে আপোনাৰ এ, কাৰণ ইয়াৰ মিনিংটো মই কৈ দিছোঁ। কাৰণ সকলো মাতৃয়েই তিৰোতা, আকৌ কিছুমান তিৰোতা আৰু কিছুমান মাতৃ ইঞ্জিনিয়াৰ হ'বও পাৰে। চাব পাৰে সকলো মাতৃয়েই তিৰোতা, এইটো হ'ল মাতৃ, এইটো হ'ল তিৰোতা, কিন্তু কিছুমান তিৰোতা ইঞ্জিনিয়াৰ হ'ব পাৰে, কিছুমান তিৰোতা ইঞ্জিনিয়াৰ হ'ব পাৰে। সেয়ে কৈছে যে সকলো মাতৃয়েই তিৰোতা, আকৌ কিছুমান তিৰোতা আৰু কিছুমান মাতৃ ইঞ্জিনিয়াৰ হ'ব পাৰে। আহিছোঁ নেক্সট প্ৰশ্নলৈ। ডাক্তৰ, উকিল, ইঞ্জিনিয়াৰ ইয়াৰ সম্পৰ্ক কোনটো ভেন চিত্ৰই দেখুৱাইছে? আপোনালোকে জানে যদি উত্তৰটো কমেণ্ট ছেকশ্যনত জনাওক, আৰু মই ইয়াৰ শুদ্ধ উত্তৰটো কৈ আছোঁ। আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এ, কাৰণ ডক্তৰ, উকিল, ইঞ্জিনিয়াৰ তিনিওটাই বেলেগ বেলেগ পেচা, সেইকেইটা কেতিয়াও একে হ'ব নোৱাৰে, সেইকেইটা বেলেগ বেলেগ। যদি এইটো ডক্তৰ বুলি দিওঁ, এইটো ইঞ্জিনিয়াৰ, আৰু এইটো হৈছে আপোনাৰ উকিল। আহিছোঁ নেক্সট প্ৰশ্নলৈ। মোবাইল, লেপটপ, ইলেক্ট্ৰনিক গেজেট ইয়াৰ সম্পৰ্কটো ক'ব দিছে। আৰু চাব পাৰে ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে জানে যদি কমেণ্ট ছেকশ্যনত জনাওক, ভিডিঅ'টো প'ষ্ট কৰি ল'ব। আৰু মই ইয়াৰ শুদ্ধ উত্তৰটো ক'ব যাই আছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এ, কাৰণ লেপটপ আৰু মোবাইল দুটা ইলেক্ট্ৰনিক্সৰ বস্তু হয়। লেপটপ এইটো মোবাইল, কিন্তু এই দুটা ইলেক্ট্ৰনিক্সৰ লগত জড়িত, সেয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ এইটো। আহিছোঁ এতিয়া 4 নম্বৰ প্ৰশ্নলৈ। চেম দিয়া আছে, হ'ব পাৰে জেব্ৰা, গড়, জন্তু। উত্তৰটো জানিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব, নহ'লে মই শুদ্ধ উত্তৰটো কৈ দিছোঁ। চাব পাৰে জেব্ৰা আৰু গড় দুয়োটাই হৈছে আপোনাৰ তৃণভোজী জন্তু, আৰু দুয়োটাই জন্তু, সেয়েহে দুয়োটা জেব্ৰা আৰু ৰাইনো দুয়োটাই জন্তুৰ মাজত থাকিব। সেয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ এ। আহিছোঁ নেক্সট প্ৰশ্নলৈ। চোৰ, অপৰাধী, বিচাৰক। আপুনি চোৰ, আৰু ইয়াৰ শুদ্ধটো আপোনালোকে জানি কমেণ্ট ছেকশ্যনত জনাব, নহ'লে মই ইয়াৰ শুদ্ধটো কৈ দিছোঁ সোনকালে। চাব পাৰে যিহেতু এজন চোৰ কৰিলে আপুনি অপৰাধী হ'বই লাগিব, আৰু বিচাৰক হৈছে আপোনাৰ যিয়ে ন্যায় দিব, সেইজন হৈছে আপোনাৰ বিচাৰক। চোৰ আৰু অপৰাধী বৰ্তমান এটা বস্তু, কাৰণ চোৰ কৰিলেহে আপুনি অপৰাধী হ'ব পাৰিব, কিন্তু বিচাৰকটো হৈছে যিয়ে আপোনাৰ বিচাৰ কৰিব, সেইটো টোটেলি বেলেগ, সেইটো আপোনাৰ লগত নিমিলে। সেয়ে ইয়াৰ শুদ্ধটো হ'ব আপোনাৰ এ। আহিছোঁ এতিয়া আপোনাৰ 7 নম্বৰ প্ৰশ্নলৈ। অসম, ভাৰত, এছিয়া এইটো উত্তৰ আপোনালোকে আশা কৰোঁ জানিব, কাৰণ ইয়াৰ শুদ্ধটো হৈছে আপোনাৰ এ, কাৰণ ইয়াৰ কাৰণটো হৈছে আপোনাৰ, কাৰণ অসম আছে ভাৰতৰ ভিতৰত, আৰু ভাৰতখন আছে আপোনাৰ এছিয়াৰ ভিতৰত। তো ইয়াৰ ভেন ডায়েগ্ৰাম চিত্ৰ হ'ব 7ৰ এ। নেক্সট প্ৰশ্নলৈ আহিছোঁ। হকী, ফুটবল, ক্ৰিকেট ইয়াৰে শুদ্ধ উত্তৰ কোনটো আপোনালোক বাচিব দিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এ, কাৰণ ইয়াৰে তিনিওটাই হকী, ফুটবল, ক্ৰিকেট তিনিওটাই বেলেগ বেলেগ, কিন্তু যদি ইয়াত 4টা অপশ্যন থাকিলে, ছাপ'জ হকী, ফুটবল, ক্ৰিকেট আৰু লগত থাকিলে যদি খেল, তেতিয়া হ'লে আপোনাৰ এইটো এটা 2 3টা খেলৰ ভিতৰত 3টা থাকিল হয়, যদি আপোনাৰ হকী, ফুটবল, ক্ৰিকেট আৰু খেল থাকিলে তেতিয়াহ'লে, কিন্তু যিহেতু খেল শব্দটো নাই, সেই তিনিওটাই বেলেগ বেলেগ, সেয়াৰ উত্তৰটো হ'ব আপোনাৰ
এ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ হস্পিটেল নাৰ্ছ ৰোগী আৰু আপোনাৰ ইয়াৰ শুদ্ধটোতো হৈছে আপোনাৰ এ কাৰণ নাৰ্ছ আৰু পেচেণ্ট আপোনালোকে অকল হস্পিটেলতহে পাব এইটো হৈছে আপোনাৰ হস্পিটেল চ' ইয়াৰ শুদ্ধটো আপোনাৰ এ আহিছোঁ আজিৰ শেষৰটো প্ৰশ্নলৈ শিক্ষক এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন শিক্ষক লিখক গায়ক অপশ্যন আছে আপোনাৰ 4টা ইয়াৰ শুদ্ধটো দিছে আপোনাৰ এ কাৰণ শিক্ষক এজন লিখকো হ'ব পাৰে গায়কো হ'ব পাৰে বা লিখক এজন শিক্ষকো হ'ব পাৰে গায়কো হ'ব পাৰে বা এজন গায়ক লিখকো হ'ব পাৰে শিক্ষকো হ'ব পাৰে অৰ্থাৎ আপোনাৰ চাব পাৰে এই যোনটো এই অংশখিনিত আছে এই অংশখিনিতে হৈছে আপোনাৰ শিক্ষক লিখক আৰু গায়ক বুজি পালে যদি এইটো আমি টিচাৰ বুলি ধৰোঁ এইটো ছিংগাৰ আৰু এইটো ৰাইটাৰ তেতিয়া ইয়াৰে মাজৰ অংশটো হ'ব শিক্ষক গায়ক লিখক মানে এজন ব্যক্তি শিক্ষকো হয় লিখকো হয় গায়কো হয় আৰু এই দুটা যদি ধৰোঁ এই দুটা হ'ব আপোনাৰ ব্যক্তিজন শিক্ষক লগতে এইটো ভাগ শিক্ষক টিচাৰো হয় লগতে আপোনাৰ ছিংগাৰো হয় ক্ষমা কৰিব এই ভাগটো হৈছে আপোনাৰ টিচাৰ এণ্ড ছিংগাৰ যেনেদৰে এই ভাগটো হৈছে আপোনাৰ ক্ষমা কৰিব এই ভাগটো হৈছে আপোনাৰ টিচাৰ ছিংগাৰ ৰাইটাৰ এইটো হৈছে আপোনাৰ টিচাৰ এণ্ড ৰাইটাৰ আৰু এই ভাগটো হৈছে আপোনাৰ ছিংগাৰ এণ্ড ৰাইটাৰ আৰু এইটো হৈছে আপোনাৰ টিচাৰ ছিংগাৰ এণ্ড ৰাইটাৰ মানে আপোনাৰ এই ভাগটো হৈছে আপোনাৰ টিচাৰ ছিংগাৰ ৰাইটাৰ এই ভাগটো চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব হয়তো অলপমান ভইচৰ খেলি মেলি হ'ব পাৰে কিন্তু আপোনালোকক লিখি যিহেতু বুজি দিছোঁ আশা কৰোঁ বুজি পাব লগ পাম এটা নতুন ভিডিঅ'ত কালি আমি আপোনালোকৰ লগত আলোচনা কৰিম ভেন ডায়েগ্ৰামৰে কিন্তু কালি আমি আপোনাৰ অংকৰ ভেন ডায়েগ্ৰাম সংখ্যা ধৰক আপোনালোকক এটা প্ৰশ্ন কৰিছোঁ কিমান মানুহে চাহ আৰু মদ খায় কিন্তু কফি নাখায় সেয়া উলিয়াবলৈ চেষ্টা কৰিম তো সেই ভিডিঅ'টো আপোনালোকৰ আগত কালি আহিব তেতিয়াহ'লে আজি ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ আপোনালোক সকলোৱে পঢ়ি আছে তেতিয়ালৈ বাই বাই